নমস্কাৰ সকলোকে আসামিজ এডুকেশনাল জ্ঞান ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো মই অনুপম দাস এচিষ্টেণ্ট টিচাৰ আজি আমি মাষ্টাৰ ডিগ্ৰী আৰু বেচেলৰ ডিগ্ৰী এডমিশন প্ৰচিডিউৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে ভিডিঅটো প্ৰস্তুত কৰিছো যিসকল প্ৰাৰ্থীৰ প্ৰয়োজন আছে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰু যিসকল প্ৰাৰ্থীৰ প্ৰয়োজন নাই তেওঁলোকে ভিডিঅটো স্কিপ কৰিব পাৰে আহক এতিয়া আমি ভিডিঅৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ বহু প্ৰাৰ্থীয়ে আমাক সুধি আছিল যে Gauhati University Institute of Distance and Open Learning or admission কেতিয়া হ'ব আমি জনাব বিচাৰিছো যে Gauhati University Institute of Distance and Open Learning or admission প্ৰক্ৰিয়া 2019 চনত লাষ্ট বাৰলৈ হৈছিল আৰু তাৰ পিছৰ পৰা ধৰি আজি পৰ্যন্ত এডমিশন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই গতিকে এই সন্দৰ্ভত আপোনালোকক জনাব বিচাৰিছো যে Gauhati University Institute of Distance and Open Learning or বহু সাবজেক্ট এফিলিয়েটেড নোহোৱাকে ইউজিসি এফিলিয়েটেড নোহোৱাকে এডমিশন প্ৰক্ৰিয়া চলি আছিল আৰু সেই সন্দৰ্ভত এটা বিশেষ বিতৰ্ক হৈ গৈছে আৰু প্ৰবলেমছ হৈ গৈছিল আপোনালোকে গম পাইছে যে কেবাটা সাবজেক্ট বেন কৰিছিল ইউজিসি আৰু তেতিয়াৰ পৰা 2019 চনৰ পৰা কিন্তু কেবাটা সাবজেক্টত অৰ্থাৎ নতুনকৈ এডমিশন হোৱা নাই গতিকে আপোনালোকক জনাব বিচাৰিছো যে 2022 অৰ্থাৎ এই বৰ্ষত 22 and 23 বৰ্ষৰ কাৰণে যে এডমিশন প্ৰক্ৰিয়া আৰম্ভ সচৰাচৰ বছৰেকত এবাৰ হয় জুন জুলাই মাহত আৰম্ভ হয় এডমিশন কিন্তু 2019 চনৰ পৰা আজি পৰ্যন্ত এডমিশন প্ৰক্ৰিয়া হোৱা নাই এইকেইটা কাৰণত গতিকে আপোনালোকে যদি ভাবিছে Gauhati University Institute of Distance and Open Learning অধীনত এডমিশন ল'ম তেতিয়া হলে কিন্তু এতিয়াও অফিচিয়েল কোনো ধৰণৰ নটিফিকেশন প্ৰকাশ হোৱা নাই যে আপোনালোকক আজি পৰ্যন্ত কৈ দিব পৰা অৱস্থাত কোনো ধৰণৰ নটিফিকেশন প্ৰকাশ হোৱা নাই গতিকে আপোনালোকে যদি খুব সোনকালে মাষ্টাৰ ডিগ্ৰী আপোনালোকৰ প্ৰয়োজন হৈ আছে তেতিয়া হলে আপোনালোকে Institute of Distance and Open Learning অৰ্থাৎ Gauhati University আইডলৰ অধীনত কৰিব পৰা কোনো ধৰণৰ খবৰ আজি পৰ্যন্ত নাই গতিকে যদি মোস্ট ইম্পৰ্টেন্ট হয় তেতিয়া হলে আপুনি অন্য ইউনিভাৰ্সিটিৰ অধীনত আপুনি মাষ্টাৰ ডিগ্ৰী বা বেচেলৰ ডিগ্ৰী কৰিব পৰা সুবিধা আছে সেই সন্দৰ্ভত আমি সেপাৰেট ভিডিও প্ৰস্তুত কৰিম গতিকে আজি আপোনালোকক Gauhati University Institute and Distance and Open Learning সমকে আইডলৰ অধীনত কিন্তু এডমিশন প্ৰক্ৰিয়া 2022 আৰু 23 বৰ্ষত আৰম্ভ হ'ব নে নহয় হেতু এতিয়া কিন্তু স্পষ্ট হৈ উঠা নাই গতিকে আজিৰ ভিডিওৰ পৰা আপোনালোকে এইখিনি খবৰ পাই খুব উপকৃত হৈছে বুলি আমি আশা ৰাখিছো গতিকে এনে ধৰণৰ খবৰ পাই থাকিবৰ কাৰণে আপুনি যদি এতিয়াও আসামিজ এডুকেশন জ্ঞান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব আমি এডমিশন প্ৰচিডিউৰ খবৰ বা আমি নিযুক্তি প্ৰক্ৰিয়া খবৰ আৰু শৈক্ষিক বহু ধৰণৰ খবৰ আলোচনা কৰি থাকো আপুনি আমাৰ ভিডিওৰ যোগেদি বহু ধৰণৰ খবৰ পাই থাকিব ধন্যবাদ